head count has decreased from 36 to 19%. আৰু মই জানো ইয়াত আটাইতকৈ কন্ট্ৰিবিউশন কৰিছে অৰুণোদয়। কোনে কোনে কন্ট্ৰিবিউট কৰিছে? MGNREGA, দীনদয়াল যোজনা, ৰুৰেল লাইভলিহুড মিছন, আয়ুষ্মান ভাৰত সব আছে। কিন্তু কোনোবা যদি এটা সিঙ্গল স্কিমে এই মাল্টি ডাইমেনশনাল পভাৰ্টি ৰোধ কৰাত আটাইতকৈ বেছি বেনিফিট কৰিছে, সেই স্কিমটোৰ নামে হ'ল অৰুণোদয়। যেতিয়া এখন ৰাজ্যত 27 লাখ পৰিয়ালে মাহৰ 10 তাৰিখে 1250 টকা পাব, বিনা পইচাৰ চাউল লগত থাকিব, এনৰেগাত কাম কৰাৰ সুবিধা পাব, পভাৰ্টি অটোমেটিক কমিব। আজি আমাৰ নীতি আয়োগৰ ৰিপৰ্টত ওলালে যে অসমত পভাৰ্টি 36% পৰা 19%লৈ হ্ৰাস পাইছে। আপোনালোকে বা বিৰোধীয়ে হিতাধিকাৰী বুলি কৈ থাকিলে আৰু আমি তাক দৰিদ্ৰতা দূৰীকৰণৰ অস্ত্ৰ হিচাপে কৈ থাকিলো। আৰু আজি আমাৰ ৰিপৰ্টত আহিলে যে উই হেভ ৰিডিউসড multi-dimensional poverty by 36 to 19%. সদায় মই নাৰীৰ ছোৱালীৰ জেন্ডাৰ জাষ্টিছৰ ওপৰত সদায় মই কৈ আহিছিলোঁ। স্কুটি দিওঁতে বহুতে মোক কয় যে ছাৰ আপুনি খালি ছোৱালীকে দিয়ে। বাট 2021 পৰাই মোৰ সিংগল মাইণ্ডেড ফোকাছ আছিলে যে চাইল্ড মেৰেজে হওক বা আমাৰ ছোৱালীক শিক্ষা দিয়াই হওক, এই গোটেইবিলাকৰ জৰিয়তে আমি জেন্ডাৰ জাষ্টিছ কৰিব লাগিব। আৰু আজি অসমে 71 পোৱাত মাল্টি ডাইমেনশনাল পভাৰ্টি কমোৱাৰ পিছত ছেকেণ্ড য'ত আমি হায়েষ্ট নম্বৰ পাইছোঁ সেইটো হ'ল জেন্ডাৰ ইকুৱেলিটি। যি আমি ইণ্টেনশ্যনেলি চাইল্ড মেৰেজ হ'ব নোৱাৰে, বিয়াৰ বয়স 18 তলত হ'ব নোৱাৰে। ক'ৰবাত মানুহে কৈছে যে হাৰ্ছ কিয় হ'ব লাগে, বাট ইউ চি দ্য ৰিজাল্ট টুডে। ছোৱালীক পঢ়াব লাগে, স্কুটি লওক, চাইকেল লওক, নিযুত মইনা লওক। চ' অসমে নেক্সট ক'ত ভাল কৰিলে? জেন্ডাৰ ইকুৱেলিটি। JJMৰ কাৰণে অসমে ক'ত ভাল কৰিলে? ক্লিন ৱাটাৰ এণ্ড চেনিটেশ্যন। অসমে ক'ত ভাল কৰিলে? এফৰ্ডেবল এণ্ড ক্লিন এনাৰ্জি। আমি লাহে লাহে লৈ থকা সোলাৰ স্কিম, হাইডেল স্কিম, আমি থাৰ্মেল চ'ৰ্চবিলাক কাটি পাৱাৰত আমি হাইডেল চ'ৰ্চবিলাক ল'ব আৰম্ভ কৰিলোঁ। অসমে তাত আৰম্ভ কৰিলে। গোল 8 এটা আমি বহুত ভাল কৰিলোঁ, ডিচেণ্ট ৱৰ্ক এণ্ড ইকনমিক গ্ৰথ। অসমৰ ইকনমিক গ্ৰথটো উই মেইনটেইন এ গ্ৰথ অফ 16% লাষ্ট 3 years. That has been recognized. আমি ক'ত ভাল কৰিলোঁ? ইণ্ডাষ্ট্ৰি ইনোভেশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰ, ছেমি কণ্ডাক্টৰৰ দৰে আমাৰ ইনিচিয়েটিভবিলাক আজি ৰিকগনাইজ হৈছে। আমি ক'ত ভাল কৰিলোঁ? ছাষ্টেইনেবল চিটিজ। গুৱাহাটীত ফ্লাইঅভাৰ টাইঅভাৰ মানুহে ক্ৰিটিচাইজ কৰে, বাট নেশ্যনেলি অল দিজ হেজ বিন ৰিকগনাইজ যে আমাৰ এখনেই চিটি, ইট ইজ বিকামিং ছাষ্টেইনেবল। কাৰণ যেতিয়া অসমত সমালোচনা কৰাটো বেলেগ কথা, যেতিয়া দিল্লীৰ মানদণ্ডত চাই যে বোম্বেত 6 দিন পানী থাকে, দিল্লীত 5 দিন পানী থাকে, অসমত গুৱাহাটীত এদিন পানী থাকে। চ' অবভিয়াছলি উই আৰ পাৰফৰ্মিং বেটাৰ। চ' ছাষ্টেইনেবল চিটিত উই ডিড ভেৰি গুড। লাইফ অন লেণ্ড, আমি আমাৰ বায়'ডাইভাৰ্চিটি, এইবিলাকত আমি ভাল কৰিছোঁ। এণ্ড অফক'ৰ্ছ হায়াৰ এডুকেশ্যন ৰেচিঅ' আদিত উই হেভ লং ৱে টু গ'। আমি ইণ্ডিয়াৰ পাৰ্চেণ্টেজ 18, উই বিকাম 16.5, কিন্তু এইবাৰ মই জানো উইল বিকাম 19, বিকজ আমাৰ ডেটাই আমাক তেনেকৈ কয়। তাৰমানে মই আশা কৰিব পাৰোঁ যে 2024 ছাৰ্ভে উইল বি মাছ বেটাৰ দেন দিছ। কিন্তু আজি এটা অসমৰ কাৰণে ঐতিহাসিক মুহূৰ্ত যে সাস্টেইনেবল ডেভেলপমেণ্ট গোল 2016ত আমি এডপ্ট কৰিছিলোঁ, 18ত ফাৰ্ষ্ট পাব্লিছ হ'ল,